Hello everyone, কি খবৰ আশা কৰো সকলোৱে ভালে আছে আজি এটা বিশেষ দিন হয় 21 জুন আজি মোৰ মানুহজনৰ জন্মদিন হয় আপোনালোকে সকলোৱে তেওঁক আশীৰ্বাদ কৰিব তেওঁৰ যাতে অনাগত দিনবোৰ সুখ সমৃদ্ধিৰে ভৰি পৰক ভাল হওক তেওঁৰ নিজৰ যিখিনি সপোন আছে ফুলফিল কৰিব পাৰে যাতে তেওঁ বাকি তেওঁক আশীৰ্বাদ কৰিব তেওঁৰ যাতে প্ৰতিটো খোজত তেওঁ জীৱনৰ কৃতকাৰ্যতা লাভ কৰিব পাৰে বাকি যিয়ে নহওক আজি আমি দুজন ইয়াতে থাকো কাৰণে বিশেষ আমি একো সেলিব্ৰেট ঘৰত কৰা নাই আমি বাহিৰত যাম আৰু বাহিৰত যাই কেনেকৈ সেলিব্ৰেট কৰো আপোনালোকে চাই দেখিব ভিডিঅ'টি আৰু এতিয়া মই ৰেডি হৈ লও চাই দেখিব এয়া এতিয়া ধুনিয়াকৈ ৰেডি হৈ উলাই ললো আৰু আপোনালোকে জনাবচোন মোৰ লুকটো কেনেকুৱা লাগিছে আৰু এতিয়া আহি পালো আমি সিপি আৰু সিপিত এয়া আহিছো বাৰবিকিউ নেশন আসলতে ভাবিলো যে বাৰবিকিউ নেশনতে বাৰ্থডে টু সেলিব্ৰেট কৰা ভাল হ'ব কাৰণ তাতে খুব ধুনিয়াকে হিয়তে সেলিব্ৰেট কৰাই দিয়ে আৰু এতিয়া আমাৰ আহি গল স্টাৰ্টাৰ প্ৰথমতে আমি স্টাৰ্টাৰটো আৰম্ভ কৰিলো আজি মানুহজনৰ বাৰ্থডে বুলি আহিছো বাৰবিকিউ নেশন আমি যেহেতুকে দুজনে থাকো তাতে অকলে সেইকাৰণে ভাবিলো আজি বাৰবিকিউ নেশনত বাৰ্থডেটো সেলিব্ৰেট কৰিম কন্না প্লেছৰ বাৰবিকিউ নেশনত আহিছো আৰু ইহঁতে বাৰ্থডে ধুনীয়াকৈ সেলিব্ৰেট কৰি দিয়ে মই আপোনালোকক দেখাম আৰু এয়া আমি এতিয়া খাই আছো এতিয়া আমি খাম ফুচকা এনজয় কৰিম আৰু মানুহজনে খাইছে এইটো ভাৰ্জিন মজিটো টেষ্টটো কেনেকুৱা লাগিছে ভাল লাগিছে না এয়া হৈছে ভাৰ্জিন মজিটো আৰু এয়া হৈছে ভাৰ্জিন মজিটো আৰু এয়া হৈছে ফুচকা আৰু এতিয়া আমি মেইন কোৰ্সলৈ বুলি ক'লো মেইন কোৰ্সতো বহুত কিবা কিবি আইটেম আছিলে চিকেন মটন পোলাও এনেকৈ বহুত কিবা কিবি আছিলে আৰু এতিয়া মেইন কোৰ্স খাই আহিলো ডিজাৰ্টলে এটা হৈছে ডেজাৰ্টত চাৱে লালমোহন সৰু সৰু আইচক্ৰীম আৰু কেক এনেকৈ কিবা কিবি আছে আৰু বহুত আছিলে মই আনা নাই বাপৰে ইমান খাব নোৱাৰি আৰু এয়া আমি এতিয়া খাই আছো ডিজাৰ্টত এনেকুৱা টেষ্টি বনাইছে खीरটো চাৱে বনাইছে মানে বহুত ধুনিয়া বনাইছে আৰু এতিয়া খোৱা লোৱা হৈ গ'ল আমাৰ বহুত বেছি মানে বহুত বেছি সাউন্ড আছিলে ব্যাকগ্ৰাউন্ড সাউন্ড আছিলে সেইবাবে মই ভয়েস ওভাৰ দিব লগা হ'ল আৰু আমাৰ খোৱা লোৱা কাম কমপ্লিট আৰু এতিয়া কেক কাটিং হ'ব আৰু হিয়তে খুব ধুনিয়াকৈ এৰেঞ্জ কৰাই দিছিলে আসলতে বৰ ভাল লাগিছিলে আৰু এয়া এতিয়া আমি কেক কাট কৰিম আৰু এয়া হৈছে বাৰ্থডে বয় এতিয়া কেক কাট আৰু এয়া চাওকচোন হিয়তে ইমান ধুনিয়াকৈ সেলিব্ৰেশন কৰাই দিছে হসাকে দুজন মানুহ যেতিয়া অকলে থকা যায় বেলেগ আৰু মানে মানুহ যেতিয়া আপোনাৰ ভাবা যায় যে আমি দুটাই কোৱালিটি টাইম এটা স্পেন্ড কৰিম ভালকৈ বাৰ্থডে এটা সেলিব্ৰেট কৰিম তো এনেদৰে আমি বাৰবিকিউত গৈ আৰু হিয়তেই ধুনিয়াকৈ সেলিব্ৰেশন কৰাই দিলে আৰু খুব ভাল লাগিছে আমাৰ এতিয়া খোৱা হৈ গ'ল আৰু এতিয়া কুলফি খাই আছো ইয়াতে ধুনিয়াকৈ এয়া হৈছে সিপিৰ নাইট ভিউ ৰাতি 10টা বজাৰ এতিয়া ৰাতি টাইম হৈছে 10টা আমি খাই বৈ ওলাই আহিলো আৰু ভালে লাগিল আৰু বাৰ্থডে সেলিব্ৰেট কৰি এতিয়া ৰাতি আমি এখন ওলা বা উবেৰ কিবা এটা বুক কৰিম আৰু যাম থ্যাংক ইউ সো মাচ ফৰ দিস ট্ৰিট আজি ব্লগটো ইমানতে শেষ কৰিছো আকৌ নেক্সট ব্লগ ভাল ব্লগবিলাক পাই থাকিব আপোনালোকে চাই থাকিব আজিলৈ ইমানেই বাই বাই গুড নাইট তুমি এটা গুড নাইট দিয়া গুড নাইট